চাদি বিয়া সভা পূজা সকলোতে চুৰ কৰাই কাম নাম ইয়াৰ ভোলে ৰাম 10 মিনিটৰ মূৰে মূৰে সকলো কথা যায় পাহৰি তথাপিও এৰা নাই সি চোৰ বৃত্তি उम्र सारी गोले को लगे खाता है दिन दी पे तुपनी मारता है लानी बिल को तुम्हारा कौन देगा तेरे बाप देगा एक खाता है কোন তো तेरे बाप इधर है माँ को सरो তো চোৰ কা কোন আছে ঘৰত কোন আমার ঘর চোর run দিন ৰাতি আহিন ৰাতি চোৰ কৰা ইয়াৰ কাম নাম হ'ল হাহিৰাম 5 মিনিটৰ মূৰে মূৰে কোনো কাৰণ নোহোৱাকৈ উঠে তাৰ হাঁহি সেইকাৰণে হেৰুৱাব লগা হৈছে সি মূৰৰ চুলি চাওকচোন এটি সৰু কাহিনী Tamu lagbe rusile notun tamu. Namia. Salah din di plek toy tamu hadisya. Notun tamu lagbe rusile. Namia. Ki sur mokimen sur dahawe sulu. Aje prothom bar dahawe sulu moi loi sur kora. Namia sur hey. Sur namia hey namia. Nami chena nai toy. Hey mata manu kora sa asuna tamu hala di belak boji. Hey namia. Hey nam chena nai toy. तो नाम से ना नामिया हे नामिया ओ ताबुल का उच्चू भाई सुर करबे उछला न की करबे व्यापारी এটা व्यापारी বগি রাস্তা বলো চলালো জলে ফলে তাবুল যে কিলি গুছি গেল খরচ হয় নেকি তো মানে ভদ্র সুর আৰু তো পাৰি জনেলি তোক দেখিলিয়ে গম পাই কেনে মাল তো হা তোক ৰ আজি তোক ৰ আজি सबका मालिक एक साई बाबा নহয় আমাৰ এডি বাবা হয় হাহিৰাম আৰু ভোলেৰামৰ মালিক এডি বাবা বস বস কি তাকে গম পাইছ না আজিকালি বাইদেউ তোৰ হাতত ডাঙৰ ডাঙৰ ফোন সেইকাৰণে তি ভিন্দে হাতে মাৰি আছে বন্ধন গোটৰ লোন বস এটা কথা আছে কি পেট্রোল ডিজেল ৰন্ধন গেছৰ বাঢ়ি আছে দাম সেইকাৰণে আমি চুৰ কৰিয়ে খাম বস আৰু এটা কথা আছে কি আজিকালি ডেকা চেংৰা চলি চাকৰি বাকৰি নাই এই জাগাত দস্য সেইকাৰণে তি ডিএসএলআর লৈ ঘূৰি ফুৰে কে পিছি কৰা হাই এবালে এব বলে মাৰানি কি বলে মালিশ কৰ
ৰা মই বেমাৰী চুৰকেইটা ফোন এটা লগাও বুজা নাই কিবা কৈছি ইয়াতে हेलो हाईराम बोलाराम आद्य कत आसा इमारजेंसी आमार आद्दाक लगि जा মই যাই আছো তাতে ডাঙৰ মিটিং আছে এইবাৰ ডাঙৰ চৰ কৰিব লাগিব यस बॉस क्या बोलता है जाने सुने বাস আমি তো বহুতবার চুৰ কৰিলো বছে চোৰ কৈছে না নাই মই চোৰ জীৱনত বহুত চোৰ কৰিছো যেতিয়া মই পাঠশালা স্কুলত পঢ়ি থাকো ধীৰেশ্বৰ ছাৰৰ ঘড়ী এমি স্কুলত ফৰাত ছাৰৰ চশমা আৰু যেতিয়া হাই স্কুলত পঢ়ি আছিলো গোস্বামী ছাৰৰ চাইকেল চোৰ কৰি আজিলৈকে ঘৰে নাপালো চোৰে কৰি আছো শুনবি আচ্ছা মোৰ কাহিনী শুনবি দেখোন তা মোৰ কাহিনী বারমত কোনে 32 ইঞ্চি টিভি নিলাম এই রাত কত যাব কি চালু সুরে দরজা মারি ধরে গেলি Run. ভাই রসর র মই টিভি এন শুধু এই টিভি লো এই শুন মা এটা কথা কৈছি জীৱনত যেমান বিপদ আহি ইফালে ইফালে নাচাবি তলত দেখি চাবি চেন্দেল দুপাত হাতত লবি আৰু টিভিৰে লবি এই টিভিটো লৈ যা টিভিটো লৈ যা সঁচা ও সঁচা টিভিটো লৈ যা নামাৰা নামাৰো কে মাৰিম ও পাৰে নামাৰিবি দে দেখিয়া মানে কে মাৰিম লৈ যা টিভিটো লৈ যা অ এই ৰ এই মই টিভিটো নে তো একো বেয়া পাওঁ না গম পাছা না তুই ৰিমোট টিভি বেয়া মই আছো টিভি যি জালা মই টিভি চাই চিৰিয়েল চাই মাথা বেয়া কৰি দিছি তুই ৰিমোট টিভি বেয়া আছি মই লৈ যা 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 বাবা বহুত ভাল লাগিলে মজাৰ আছে হাই কামান্ডো হেল্ল' মেডাম কক মেডাম তুমি চোৰৰ লিডাৰ নেকি হয় মেডাম ইয়েস মেডাম কক মেডাম অহাকালি লণ্ডনৰ পৰা মহাৰাণীৰ হাৰ অসমত আহি আছে হয় নেকি মেডাম মহাৰাণীৰ হাৰ দুৰ্গা পূজাত প্ৰদৰ্শন কৰাৰ কথা আছে কিন্তু হাৰ প্ৰদৰ্শন কৰাৰ আগতে হাৰ গায়ব কৰিব লাগিব হৈ যাব মেডাম একদম পাক্কা হৈ যাব পালি হাই কামান্ডো পৰা ফোন আছিল যদি এবাৰ গৰবাৰী হয় মহাৰাণীৰ হাৰ তে বাচন মাজিবা লাগব বাইদেউৰ ঘৰত যাও মা এর আকো ব্যাপার তো হচ্ছে পানী লয়া ইয়াৰ লগত হয় সন্মান শেষ হৈ যাব মহাৰাণীৰ হাৰ জিলকি আছে টকটকাই আছে বাস উঠি লও এই চুপ মূল্যবান বস্তু কারেন্টের শক থাকবে পারে শুই যাব লাগবে এই মরণ এই ফালতু লো Hands up! You are under arrest, Inspector Sulbul Pandey. আইরাম হ্যাঁ কোন সব এই আমার ভুলে পাগলা হ্যাঁ Oh no!
আছে বস্তুটো লৈ যাওঁ নেকি ফালতু দাদা অলপ আগবাৰ মই বাবাজি খেয়া এটা দি দিওঁ বাস এইটো দাম বহুত হ'ব বোলা বহুত দাম 5 টকা বোলা 5 টকা 18 টকা এইটো দাম এই 10 কৰোৰ কি ইজি পালাত পলিব যাও ম্যাডাম রুক কি হল কিয় ৰখিবা দিছিলা উই ম্যাডাম উই তিনটামান পোখৰা সুৰজা আছে মাতো না হেতো মাতা ওই ইফালে আসুন ইফালে ওই তুই হটে সুর নাকি আমি শুন নহয় আমি মানু ওই ইয়াতে কি লুকাই লৈ আছা আকো নাই স্যার আকো নাই একো নাই ইয়াতে মই কিবা দেখা পাইছো খানো দসু স্যার আকো নাই স্যার ওই মেম সাহেব ইয়াতে কিবা দেখা পাইছো মই ঐ কি চলা হে ম্যাডাম ওলা শিখৰো বেগত আছে ম্যাডাম কি চলা শিখৰো বেগত আছে ইফালে লাইন পাতছুন লাইন ইডাল কি দেখছ না লাকি মা কসম আগৰ ভিডিও কিটা যি মোক মারছিলি মনত আছে না ইটা তোহতৰ অৱস্থা বিয়া কৰি দিম মই ঐ ইন্সপেক্টৰ বসন্তি দূৰ কৰো মই অশান্তি আজিলৈকে খাৰি যোৱা নাই মোৰ হাতৰ পৰা কোনো প্ৰাণী বুইছা কি চলা ওলা মেডাম একো নাই ওলা কি চলা ঐ কি চলা ওলা কি চলা ওই মিম সাহেব ইহাতে এনেকে কুলি আমাক মালটো নিদবু বুজি পাইছি না এটা কাম কৰো এক ফালো পাই ডুগৰি যাও দৌৰি দে ডুগৰি যাও ওলা চেনা না ইফালে ঐ কত পলা আছা ঐ ধৰি আনি আছা ইফালে ওলা পাইছা আমাক কি বুক পাইছা ওলা নাই ওই মিম সাহেব আপোনাক গুটি দিলু কি কৰা ইহঁতক নহলে কিন্তু মোৰ কি আয়া কি চলা ওলা কি তো আমার যাবা দিলাম না ভাবিলাস এটো ল ও কৈছিলো নে নাম মোৰ বাসন্তী দূৰ কৰো অশান্তি আৰু যাতে মোৰ এলেকাত তহঁতে দেখা নিদিয়া এতিয়া ভাগ যা সব শেষ বস আপনি গোটাই জীবন বহি খাব পাৰিম শেষ মৰাণ নহা পুলিচ জীবন শেষ মৰাণ নহা পুলিচ চাই ল'ম যা তহঁত চাই ল'ম আকৌ চুৰ কৰিম চুৰ বৃত্তি নেৰো চুৰ বৃত্তি হাইৰা খোলাৰা জীৱনত আমি বহুত চোৰ কৰিলো আজি পৰা প্ৰতিজ্ঞা কৰ ভাল মানুহ জীৱনত চোৰ নকৰো হয়নে ব্ৰেকিং নিউজ অসমত চলিছে এতিয়া চোৰৰ আতংক এইবাৰ চোৰে লুটিলে পুলিচৰ ভেষত চোৰক বাঘৰ ওপৰত ঘুম শুনিছিলো চোৰৰ ওপৰত চোৰ আজি ফাৰ্ষ্ট টাইম দেখা পাইছো আচ্ছা এইফালে চা টিভিত কি নিউজ চলি আছে আমাৰ ঘৰত আৰু চোৰ এই আমাৰ কাহিনীটো কেনে হ'ল গম পাইছেনে থাপাই আনিলে তিৰি বন্ধে হ'ল পট্টে গিৰি কেনে হ'ল কম চিনো লগাও না দিউ পিঠি লগাইছো দিউ পিঠি জপতে লগাইছো লগো বাৰ্তা নাপালা দৰ্শকো বাৰ্তা নাপালা দৰ্শক কনফিউজন হৈ আছে কেছটো কি হ'ল
বস বস বঢ়িয়া লাগিল হা तो कितना ना बस 50% লাগে हाय बस 50% লাগে হ্যাঁ ফুটপাতত যে অনাথ শিশু শুই আছে আৰু কিমান মানুহ খাব পোৱা নাই তোৰ বাপে তাতে দিব হেয়াতো হ্যাঁ চোৰ হ'ব পাৰো দয়া মমতা মোৰো আছে বুজি পালি ঠাণ্ডাৰ দিন আহি আছে ফুটপাতত শিশু কেনেকৈ শুই আছে দেখিছে ঠাণ্ডাত কবি হেয়াতো কম্বল খানা দিয়া দায়িত্ব কাৰ চৰকাৰৰ চৰকাৰে কৰা নাই আমি কৰিব লাগিব সাধাৰণ জনতাই বুজি পালি অলপ মানুহ দয়া মমতা থাকিব লাগে বল বস গোটেই ভিডিঅ'টোত মোক কিয় ইমান মাৰলি কচোন তই বুজিয়ে নাপালি নেকি কিয় মাৰিলো তোক কিয় মাৰলি বেটা গোটেই ভিডিঅ'টোত তই শিখৰ খাই আছা নে নাই খাই আছো এই শিখৰ খোৱাৰ কাৰণে মাৰিছোঁ আজিৰ পৰা বাদ দিবি দিম খাটাং টাং গুড বয় থেংকছ